Hello guys, welcome back to my YouTube channel ND Creation. আৰু মই আছো এতিয়া বৰ্তমান ধেমাজিত আৰু আজি যাম ধেমাজি গোগামুখৰ হনুমান মন্দিৰ। হনুমান মন্দিৰটো আপোনাৰ হ'ল নৰ্থ ইষ্টৰ ভিতৰত ডিজাইনৰ ভিতৰত প্ৰথম এটো আপোনাৰ 1 নম্বৰত আছিল। এতিয়া বাকিখিনি গোটেই মন্দিৰৰ পৰিৱেশটো আপোনাক দেখাই আছো আৰু ময়ূৰ যাব মোৰ লগত। ভিডিওটো চাই থাকক। এইখনে হৈছে গোগামুখ টাউন এই চাওক আৰু এইখন মন্দিৰৰ সাইনবোৰ্ডখন শ্ৰী সংকট মোচন হনুমান মন্দিৰ ৰাষ্ট্ৰীয় ঘাইপথ আপোনাৰ গোগামুখ ধেমাজি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় আৰু আপোনাৰ এই চাওক মন্দিৰৰ কাষৰ দোকানবিলাক এইখনে মন্দিৰৰ এই গেটখন সোমাই যাওঁ এতিয়া আমি গৈ আছোঁ বাকীখিনি চাওক ভিতৰৰ দৃশ্যটো চাওক ইয়াতে দিনে নিশাই কিমান ভক্তবান ৰাইজ আহি থাকে চাওক বহুত মানুহ আহে ইয়াতে চাবৰ কাৰণে দূৰৰ দূৰৰ পৰা আহে চাবৰ কাৰণে যেনেকৈ মই আহিলোঁ গুৱাহাটীৰ পৰা মই গুৱাহাটীৰ পৰা আহিছোঁ তুমি ৰঙিয়াৰ পৰা আহিছা কিমান দূৰৰ দূৰৰ পৰা মানুহবিলাক আহে ইয়াতে আপোনালোকেও আহিব আৰু যোনে যোনে আহিছে জনাব এইটো মন্দিৰত আহি কেনেকুৱা পালে ব্যস্ত হৈছে সেলফি মেইনলি সেলফি মেইন ফটো উঠিব বাকী আছে বাৰু আমাৰ ফটো উঠিব লাগিব লাহেকৈ আৰু নিৰ্মালী দেখা দিওঁ নিৰ্মালী দিছোঁ খাই আছোঁ শ্ৰী ৰামদেৱাজী মহাৰাজ এইটো ওমকাৰেশ্বৰ মহাদেৱ এইফালে ওমকাৰেশ্বৰ মহাদেৱ শিৱলিংগ কিমান বছৰ হ'ল এই মন্দিৰটো 7 বছর কিমান 7 বছর 7 বছৰ তেখেতৰ 7 বছৰ হ'ল আপোনাৰ 7 বছৰ হ'ল এই মন্দিৰটো কিমান চনত মানে স্থাপিত হৈছিলে 2016 2016 जनवरी আপুনি আপোনাৰ ঘৰ ক'ত राजस्थान ৰাজস্থান তোমাৰ আহি কেনেকুৱা লাগিল একদম বঢ়িয়া হা বঢ়িয়া ভাল লাগিছেনে আৰু গাইজ এইটোৱে সেইটো মন্দিৰ যোনটো কথা কৈ আছিলোঁ নৰ্থ ইষ্টৰ ভিতৰত 1 নম্বৰ ডিজাইনত আছিল এতিয়া গোটেই পৰিৱেশটো চাওক আপোনালোকে ডিজাইনবিলাক চাওক মন্দিৰটো পুনৰ নিৰ্মাণ কাৰ্য চলি আছে ইয়াৰ এখেতসকলে কিবা কিবি কৰি আছে ৰং কৰি আছে কাম বৰ্তমান চলি আছে শেষ হোৱা নাই কাম মন্দিৰটো চাইটো ভাল লাগিলে আৰু এটা কথাত ভাল লাগিল লগ পালোঁ আজি নিতুল দাক নিতুল দা মুখৰে লোকেল আমি এতিয়া বাৰু ফাৰ্মৰ বাৰু লোকেল নহয় লোকেল ফাৰ্মাৰটো কি কথা আৰু নিতুল দাৰ ভিডিঅ'বিলাক চাই থাকি ভাল লাগে আজি বহুবাৰ লগ পালোঁ আৰু ইয়াত আমাৰ গোগামুখলৈ আহিলে নিতুলক লগ পামেই তাৰমানে আৰু ইয়াত মানে মন্দিৰৰ আৰু তোমালোক দুজনকে লগ পাই ইমান ভাল লাগিলে নহয় নতুন থেংক ইউ আপোনাকো লগ পাই ভাল লাগিল নতুন বছৰত 2024 লগ পাম হা আকৌ হয় আকৌ লগ পাম এবাৰ কিন্তু ভাল পিকনিক এটা হ'ব
হয় পুৰা ধামাকা দৌৰ মানে পিনে হাঁহ ভি মৰেগা মুৰ্গী ভি মৰেগা একদম বঢ়িয়া। मांस भी मरेगा नहीं मछली नहीं खाएगा उसमें क्यों मीट खाएगा हाँ भी मरेगा मनोज भाई जी से हाँ भी मरेगा मुर्गी भी मरेगा টামান ধামাকা হ'ব একদম ধামাকা খানা হ'ব এইবাৰ। থেংক ইউ দেই তোমালোকক লগ পাই ভাল লাগিলে মই যাওঁ পিছে তোমালোকক এৰিছোঁ ঠিক আছে বাই 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 বাই। বাই চ' গাইজ আমি মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি মন্দিৰটো চাই খুবেই ভাল লাগিল। আপোনালোকক কৈছোঁ ইতিমধ্যে মন্দিৰটো আহিব এবাৰ চাব, আপোনালোকেও ভাল পাব চাই। ময়ূৰ কি কোৱা? বঢ়িয়া ভাল লাগিলে আৰু ইয়াত আহি ভালে লাগে। মই ক'লোঁ আগতে যে ধেমাজি আহিলে মই গোগামুখৰ যিটো হনুমান মন্দিৰ আছে সংকট মোচন হনুমান মন্দিৰ ইয়াত আমাৰ দৰ্শন কৰে আৰু ইয়াত সোমাই গ'লে কিবা এটা মনটো পবিত্ৰ লাগি যায় ন। হয় আৰু বহুত আজি ভক্তবান ৰাইজ আহিছে যিহেতু মানে জানুৱাৰী মাহ চলি আছে, সেই গতিকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তবান ৰাইজ আহিছে নিজৰ নিজৰ মানে মনোকামনা সিদ্ধি কৰিবৰ কাৰণে। মই দেখা পাইছে এইপিনে ভিতৰ পিনে আছে, আমি দৰ্শন কৰি ওলাই আহিলোঁ। মন্দিৰৰ এড্ৰেছটো মই কৈ দিছোঁৱে আৰু এবাৰ কৈ দিছোঁ। গোগামুখ টাউনত আপোনাৰ থানাখনৰ সন্মুখতে হয় হনুমান মন্দিৰটো আছে। ইয়াতে আপোনাক দেখাই পাব, ৰাস্তাৰ কাষতে আছে, তাতে এখন বেনাৰ আছে বেনাৰ মাৰা আছে সংকট মোচন হনুমান মন্দিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গোগামুখ বুলি আছে। আহিব আপোনালোকে চাব। গতিকে ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিলে নেকি? ইমানেই আছিলে, ভিডিঅ'টো আৰু অলপ আছে, আৰু অলপ আছে আমি আমি মানে যোৱাখিনিও আমি যোৱা ৰঙীয়া পোৱালৈকে ৰঙীয়া পোৱালৈকে ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব। মানে এইটো ভিডিঅ' শেষ ৰঙীয়াত হ'ব। যিহেতু ৰঙীয়াৰ পৰা আহিছিলোঁ ৰঙীয়াৰ পৰা আহিছিলোঁ, শেষ ৰঙীয়াত হ'ব। অহাৰ টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ, যোৱাৰ টাইমত দেখাম আৰু গোটেইখিনি। চ' গাইজ আজি আমাৰ ধেমাজিত 2 নম্বৰ দিন। আমাৰ যাত্ৰা শেষ হৈ গৈছে, ধেমাজিক বিদায় দিব হৈছে নে ময়ূৰ কি কোৱা? ধেমাজি বাই বাই, ধেমাজি বাই বাই। আকৌ লগ পাম। আমি আছোঁ এতিয়া বৰদলনি ষ্টেচন, তুমি দেখাই দিয়া আপুনি বৰদলনি ষ্টেচন ন। হয় এতিয়া আমি ভিডিঅ'টো কথা শিকাব ৰঙীয়া, এইটো ভিডিঅ'টো য'ৰ পৰা আহিছিলোঁ তাতেই শেষ হ'ব। ৰঙীয়া থাকিব, গতিকে আপোনালোকে চাই থাকক ব্লগটো লাগি হয় চাই থাকক গোটেইখিনি। চাই থাকক। চ' গাইজ ফাইনেলি ৰঙীয়া আহি পালোঁ। এতিয়া মোৰ স্কুটিখন ৰাখিছিলোঁ ইয়াতে আপোনাৰ ৰাজেন্দ্ৰ দাৰ দোকানত, আৰু দোকানখন আপোনাক দেখাই দি আছোঁ দাদাৰ, চাব পাৰে। দোকান বালাজী আৰ্মি ষ্ট'ৰ। দাদাক একবাৰ মাত দিওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। দাদা কি খবৰ? থেংক ইউ, আপুনি স্কুটিখন 2 দিন ৰাখিলে। আপোনাৰ দোকানখনৰ এড্ৰেছটো কৈ দিয়ক। আমার দোকানের এড্রেসটো আমার স্টেশন রোড ষ্টেচন ৰোড, রঙ্গিয়া ওয়ার্ড নম্বর 1 হয় ষ্টেচনৰ একদম ওচৰতে আছে দাদাৰ দোকানখন। নিয়ার অপোজিট হেৰি পালিকা ধাবা। পালিকা ধাবাৰ অপজিটতে আছে। ষ্টেচনলৈকে আহিলে দাদাৰ দোকানত এবাৰ সোমাই যাব। আৰু আপোনাৰ দোকানত কি কি পায়? আমার দোকানত আপনার বেছিকে ডিফেন্সৰ বস্তু, ডিফেন্সৰ বস্তু পায়। বাকী আপনার হেৰি ট্ৰেক শ্বুট, হয় বেগ, হয়। ট্ৰলি। কোনোবাই যদি ষ্টেচনত আহে ট্ৰেকশ্বু বা বেগ বিচাৰি আহে আপুনি ডিছকাউণ্ট কৰাই দিবনে? নিশ্চয় নিশ্চয়। হয় আহিব আপোনালোকে দাদাৰ দোকানত, ডিছকাউণ্ট কৰাই দিব দাদাই। ঠিক আছে, ভিডিঅ'টো ইমানেই আছিল আজি। ধন্যবাদ ময়ূৰ। ভাল লাগিলে, দাদাখিনি বহুত হেল্প কৰি থাকে আমাক। হয় মানে মই ধেমাজি গ'লে দাদা দোকানটো ডাইৰেক্ট থৈ যাওঁ। বহুত মানে একদম মানৱ দৰ্দি মানুহ, খুব মানে সমাজপ্ৰেমী মানে, ভাল লাগে দাদা, কথা বতৰা ভাল লাগে। গতিকে আপোনালোকে আহক কালিকা ধাবাৰ ফ্ৰণ্টত ন, বালাজী দোকানৰ নাম বালাজী বালাজী আৰ্ট আৰ্মি ষ্ট'ৰ। ষ্ট'ৰ। আপোনালোকে যদি কিছুমান ড্ৰেছ আপুনি ডিজাইন দিয়ে চিলাই দিব পাৰে নহয়, যদি কিবা ডিজাইন লৈ আপোনালোকে চিলাই দিব। বেগ বহুত কালেকশ্যন আছে এইবিলাক, মই দেখি ভালে লাগিছে। আপোনালোকে আহিব, নিশ্চয় ভাল পাব। ঠিক আছে।